Hello and good morning everyone. So মই এতিয়া মৰ্নিং ৱাকলৈ গৈ আছোঁ। মৰ্নিং ৱাক নহয় একচুৱেলি 7টা বাজিলে। 7টা বজাত কিন্তু ৰাস্তা সুনসান হৈ থাকে আমাৰ ইয়াতে। কিন্তু 9টা 10টা বজাৰ লগে লগে আৰু এগেইন বেক টু ৱৰ্ক। সো ৰাছটো বেছি হয়। আমাৰ এইখিনি ঠাইৰ নাম হ'ল দক্ষিণ গাঁও। ইয়াতে সকলো বহি আছে এতিয়া লেবাৰবিলাক যিবিলাক কাম কৰিবলৈ যায় মানুহৰ ঘৰলৈ। তো তেওঁলোকে ইয়াতে বহি ৱেইট কৰি আছে কোনোবাই লৈ যায় নেকি। কাম কৰিবলৈ যেনেকৈ কুঁৱা খান্দিবলৈ বা ঘৰ চাফা কৰিবলৈ মাটি খান্দিবলৈ সকলোবিলাক ইয়াতে দক্ষিণ গাঁৱৰ এইখিনিতে পোৱা যায়। এইখন চাগে নতুনকৈ বহিছে ফুড ফৰ দি চ'ল নতুনকৈ বহিছে আৰু আগত দেখা পাইছে নেশ্যনেল পাৱাৰ ট্ৰেইনিং ইনষ্টিটিউট। এইটো হ'ল আমাৰ ATM। এইটো প্ৰত্যেক ICICI আছিলে। মেক্সিমাম টাইমে প্ৰব্লেমো হৈ থাকে বিকল হৈ থাকে। প্ৰব্লেম এনেকুৱা ATM কাৰ্ড সোমালে পইচা ডাটা দেখাই দিব কিন্তু পইচা আপুনি কেছটো ওলাই নাহে। তো ট্ৰানজেকশ্যন হৈ যায় ছাকচেছফুলো দেখুৱায় কিন্তু আকৌ 24 আৱাৰ্ছ আপুনি ৱেইট কৰিব লাগিব। তাৰপিছতে কেছটো আকৌ আপোনাৰ ৰিটাৰ্ণ আহিবলৈ একাউণ্টলৈ। আৰু মই আছোঁ এতিয়া দক্ষিণ গাঁও তিনিআলি। দক্ষিণ গাঁও তিনিআলি এইখিনি হয় দক্ষিণ গাঁও তিনিআলি বুলি কয় যিখিনি মেইন ৰোডৰ পৰা সোমাই আহি যিটো তিনিআলি পায়। এইখিনি জেনেৰেলি তেনেকুৱা ভাল হোটেল বা ৰেষ্টুৰেণ্ট নাই। চালু হোটেল আছে, চালু চাহ তেনেকুৱা খাব পাৰিব কিন্তু ভাল তেনেকুৱা ভাল য'ত ভাত খাব পাৰি কিবা খাব পাৰি তেনেকুৱা কোনো প্ৰভিজন ইয়াতে নাই। জেনেৰেলি সৰু ঠাই তো সৰু ৰেষ্টুৰেণ্ট কিছুমান আছে। আৰু আমাৰ দক্ষিণ গাঁও এইখিনিতে এখন HDFC বেংক দক্ষিণ গাঁৱৰ ব্ৰাঞ্চ খুলিছে নতুনকৈ এতিয়া। এইটো দক্ষিণ গাঁও তিনিআলি অলপ আগত গৈ HDFC ব্ৰাঞ্চ নতুনকৈ খুলিছে। অপেনিং কৰা নাই চাগে, বস্তু সোমাইছে কিন্তু অপেনিং হোৱা নাই এতিয়া। কনষ্ট্ৰাকশ্যনৰ ওপৰত চলি আছে। বেলেগ দোকান চোকান হ'ব ওচৰে পাঁজৰে। বেয়া নহয় এটা ব্ৰাঞ্চ লাগে। HDFC হওক বা বেলেগ বেংকৰো ব্ৰাঞ্চ কিছুমান লাগে দৰকাৰ হয় এইখিনি জেগাত, নহ'লে বহুত দূৰ যাব লাগে। এটা টাইম আছিলে যিবিলাক এইবিলাক একদম পাহাৰ আছিলে, পাহাৰ জংঘল আছিলে কিন্তু লাহে লাহে মানুহ সোমাইছে আৰু মানুহ সোমাই দখলি কৰিছে। মানে দখলি বুলি ক'ব নোৱাৰি, কিছুমান ম্যাদী পট্টা মাটিও আছে, কিছুমান একচুৱেলি মাটিও আছে। মানুহে বহিছে। ঘনবসতি যিটো সেইটো বাঢ়ি আছে দিনক দিনে। এইটো ৰাস্তাও এটা টাইমত বহুত বেয়া আছিলে। যিটো ৰাস্তা মই এতিয়া খোজকাঢ়িছোঁ ফুটপাথৰ এইটো ৰাস্তাটো বহুত বেয়া আছিলে। ইমানেই বেয়া মানুহ অহা যোৱা কৰিব নোৱাৰিছিলে। বোকা হয়, পানী হয়, সকলো হয় ইয়াতে আগতে। কিন্তু এতিয়া চাওক ৰাস্তা গুৱাহাটীৰ এটা ভাল ৰাস্তা হিচাপে ষ্টাব্লিছ হৈছে। একচুৱেলি গাঁও নহয়, এখন দক্ষিণ গাঁৱৰ নামটোৱে গাঁও হয় কিন্তু গাঁও নহয় একচুৱেলি, চহৰে হয়। চহৰৰ ভিতৰতে গুৱাহাটীৰ মাজতে অৱস্থিত এইটো। ৰাস্তাত যে এনেকৈ যে বালি ইটা মাটি এনেকৈ পেলাই থৈ দিয়ে বিৰাট অশান্তি লাগে। এতিয়া কিমানখিনি ৰাস্তা কভাৰ কৰি আছে আপোনালোকে নিজে চাওক। বহুতখিনি জেগা বহুতখিনি ঠাই কভাৰ কৰি আছে আৰু এইখিনি ঠাই কভাৰ কৰা মানে এইফালৰ পৰা যি গাড়ী আহে আৰু ইফালৰ পৰা যি গাড়ী আহে তেতিয়াহ'লে ক্ৰছ কৰিব দিগদাৰ হয়। নাজানো মানুহবিলাকে কি মেণ্টেলিটি। আৰু যদিও কৰিছে যদিও থৈছে ৰাতিটোৰ কাৰণে থৈ দিনটো ৰাতিপুৱাৰ ভাগতে এই 8টা 9টাৰ আগতে ক্লিয়াৰ কৰি দিব লাগে আই থিংক। ঝাৰু ক'ৰবাৰ পৰা আনিছে চাগে গম নাপাওঁ, হ'লচেলে দিছে নে কি দিছে নাজানো। বৰ ধুনীয়া ধুনীয়া ঝাৰু আছে। আৰু এতিয়া মই গৈ পামগৈ দক্ষিণ গাঁও সৰু তিনিআলি, যিটো সৰু তিনিআলি বুলি কয় অলপ আগত আছে। এটা হ'ল লেফ্ট ছাইডে সোমাই গৈছে, এটা ৰাইট ছাইডে গৈছে, এইটো সৰু তিনিআলি। আৰু ইয়াত চাওক মানুহে কিমান লেতেৰা পেতেৰা কৰি দিছে। সকলো ক্ষেত্ৰতে ৰাস্তাৰ ফুটপাথৰ ছাইডত জাবৰ জোঁথৰ পেলাই থৈ দিয়ে এনেকৈ। একচুৱেলি আনচিভিলাইজ বুলি কয় নহয়, এইটোৱে কয়। ডাষ্টবিন থকা স্বত্তে ৰাস্তাৰ কাষত এনেকৈ জাবৰ জোঁথৰ পেলাই থৈ দিয়ে। অলপ দূৰ গৈ যদি ডাষ্টবিনে পেলাই কি প্ৰব্লেম আছে, ৰাস্তাটো কমচে কম ভাল হৈ থাকে, ফুটপাথটো ভাল হৈ থাকে। কিন্তু নাই, এই নলা নৰ্দমা আৰু ফুটপাথৰ কাষতে পেলাব। শিকাই বা দেখুৱাই লাভ নাই। যেতিয়ালৈকে নিজে উপলব্ধি নকৰে তেতিয়ালৈকে এনেকৈ পেলাই থাকিব। এইটো হ'ল সৰু তিনিআলি। এইটো লেফ্ট ছাইডে এইপিনে সোমাই যাব পাৰি। আপুনি ৰাইট ছাইডে অলপ আগত গৈ আকৌ বুঢ়া মছজিদ পাম। ইয়াতো দোকান পোহাৰ আছে, নথকা নহয়, বহুত দোকান পোহাৰ আছে। একচুৱেলি চাবলৈ গ'লে ডাঙৰ তিনিআলিতকৈ এইখিনিতে বেছি দোকান চোকান আছে কিবা কিবি আৰু ভাল অলপমান ভাল, বেছি ভাল বুলি ক'ব নোৱাৰি। আৰু এইপিনে চিধা পাহাৰলৈ ওপৰলৈ উঠি যাব পাৰি। টাইম নগৰ নে কিবা বুলি কয় নেকি চাগে, সেইটো চাইডে উঠি যাব পাৰি। মাৰ্কেটখন অলপ ডাঙৰ। দক্ষিণ গাঁও তিনিআলি যিখন মই ক্ৰছ কৰি আহিলোঁ অলপ আগতে, এইটো সৰু তিনিআলিতে মাৰ্কেটটো অলপ ডাঙৰ। আৰু এইফালে কাম চলি আছে, বিচনা দৰ্জা এইবিলাক লৈ গৈ আছে গাড়ীত।
কোৱালিটি ৱালছ বাটা এইখিনি কিন্তু আছে, কিন্তু দক্ষিণ গাঁও তিনিআলিৰ ওচৰত তেনেকুৱা ধৰণৰ দোকান নাই। এইখিনিত আপুনি দেখা পালে অলপমান বাটাৰ এখন শ্ব'ৰুম আছিলে, বাটাৰ এখন দোকান আছে, শ্ব'ৰুম নহয় দোকান আছিলে এইখন, কিন্তু চলে নচলে নাজানো আৰু, কিন্তু দোকান এখন আছে সৰু তিনিআলিটো অলপ আগত, সেইখন হ'ল বাটাৰ দোকান। কিন্তু আজিলৈকে মই মানুহ তেনেকৈ দেখাই নাই শ্বপিং কৰা। সন্মুখত আছে বুঢ়া মছজিদ, ইয়াতে বাঁহৰ হওক কাঠৰ হওক, এইফালে দোকান আছে, বিভিন্ন দোকান আছে, কাঠৰ হওক বাঁহৰ হওক বস্তু ইয়াতে পোৱা যায়, বাঁহ পোৱা যায় মানে। আৰু ইয়াতে যদি আপুনি ঘৰ চৰ বনায়, RCC ঘৰ বনায়, তেতিয়াহ'লে তাৰ কাৰণে প্লাষ্টাৰ দিয়াৰ কাৰণে যিটো তক্তা ইউজ হয় সেয়াৰ পৰা লৈ যাব পাৰি। কেইদিনমান আগতে ঈদ গৈছে, তেওঁলোকৰ যিটো ইছলাম ধৰ্মী যিটো পৰম্পৰা, যিটো উৎসৱ ঈদ যোৱাৰ কাৰণে এতিয়াও এইবিলাক লগাই থৈছে, কিছুমান ফ্লেক্স টাইপৰ ওপৰত লগাই থৈছে, দেখিবলৈ পাইছে চাগে, সেইবিলাক লগাই থোৱা আছে। তেওঁলোকৰ এইটো যিহেতু ডাঙৰ উৎসৱ হয়, তো কেইদিনমান আগতে গৈছে। দক্ষিণ গাঁৱত এতিয়াও খালী মাটি আছে, তাৰমানে এইখিনি জংঘল হৈ আছে, খালী মাটি, কিন্তু কেইদিন থাকিব, ইয়াত জাবৰ নেপেলাব, আইন মতে দণ্ডনীয়। তো এইখিনি মাটিও চাগে কোনোবাই লৈ থৈছে, গছ গছনি আছে, কিমান ধুনীয়া লাগিছে মাটিৰ প্লটটো চব। এনেকুৱা প্লট আজিকালি ক'ত দেখিবলৈ পাবলৈ আছে, নাই। লাহে লাহে গুৱাহাটীৰ যিটো গৰম, সেইটো দিল্লীৰ নিচিনা হৈ গৈ আছে, দিল্লী কলকাতাটো মই টলাৰেট কৰিবই নোৱাৰোঁ। কলকাতা যদিও কেতিয়াবা গৈছিলোঁ আগতে, তেতিয়া মানে সহ্যই নহয় একদম গৰমটো, বডিয়ে যিটো হিট কলকাতাৰ, তো সেইটো মোৰ অবজাৰ্ভ কৰিবই নোৱাৰে এনেকুৱা। আৰু এতিয়া পালোহি মই দক্ষিণ গাঁও কবৰস্থান। চিধা যদি ৰাস্তাত মই ৰাইট চাইডে গুচি যাওঁ, তেনেহ'লে পামগৈ ডন বস্কো, আৰু লেফ্ট চাইডে গ'লে চাইকেল ট্ৰেক, হাউগুচি, তেনেকৈ এইবিলাক পামগৈ জেগা। মই এতিয়া বৰ্তমান ৰাইট চাইডে নাযাওঁ, লেফ্ট চাইডে যাওঁ, বলক গৈ থাকোঁ এতিয়া। আৰু এইখিনিতে বৰ ধুনীয়া এটা বিবাহ ভৱন আছে, বিবাহটোৰ নাম হ'ল আনন্দ বিহাৰ। চাগে দুদিনমান আগতে ইয়াতে বিয়া পাতিছে, বিয়া হৈ গৈছে, এতিয়া আনন্দ বিহাৰ। কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট কৰিব পাৰে, লিখা আছে আনন্দ বিহাৰ বুলি। বাপৰে, এতিয়া G+ কিমান হ'ব এইটো, কাউণ্ট কৰিব লাগিব, এনেকৈ ধৰিব নোৱাৰি। কেইটা আছে, 1 2 3 4 5 6 7 8 9টা, বাপৰে G+9 হ'ব এইটো। বহুত ডাঙৰ কনষ্ট্ৰাকশ্যন চলিছে, ডাঙৰ বিল্ডিং আৰু। কিন্তু অসমৰ যিটো ৱেডাৰ, বা এইফালে চাওক ৱেডাৰৰ কথা পাতিছোঁ, এইটো চাওক কিমান লেতেৰা। এইখিনি মেবি জাবৰ জোথৰ ডাষ্টবিন এটা থাকিব লাগে, একচুৱেলি অ'পেন ইমান পেলাব নালাগে, অ'পেন পেলালে বেয়া সেইবিলাক। সেইখিনি খালী প্লট পাই চবেই ইয়াতে পেলাই থাকে জাবৰ জোথৰবিলাক। দক্ষিণ গাঁৱৰ জগন্নাথ পথৰ এইখিনিতে বিহুৰ ফাংচন হয়। যোৱা কেইদিনমান আগতে এটা ফাংচন হৈ গৈছে, বিহুৰ ওচৰ চুবুৰীয়া যিখিনি আছে নেইবাৰ, সেইটো পাতে ইয়াতে। এতিয়া মই আছোঁ বৰ্তমান চাইকেল ট্ৰেকৰ ওচৰত, ৰাইট চাইডে চাইকেল ট্ৰেক আছে, আৰু চিধা যদি মই ওলাই গুচি যাওঁ তেনেহ'লে হাউগুচি পামগৈ। হাউগুচি বৰ্তমানতো নাযাওঁ, আৰু লেফ্ট চাইডে এটা ৰাস্তা আছে, এইটো ভেটাপাৰা যাব পাৰি বুলি কয়। মই কিন্তু আজিলৈকে মই ইমান ঘৰৰ ওচৰত থকা স্বত্তেও মই ভেটাপাৰাৰ এইটো চাইডে যোৱা নাই। মেক্সিমাম মই চিধাই যাওঁ বা ৰাইট চাইডে যাওঁ। স্কুল বাছেছ, বৰ ধুনীয়াকৈ বনাইছে চাইকেল ট্ৰেকটো, আৰু এইটোৱেই চাগে মানে ভাল চাইকেল ট্ৰেক গুৱাহাটীৰ। তেনেকৈ চাইকেল ট্ৰেক উজান বজাৰতো চাগে নাই, উজান বজাৰতো মই দেখা নাই চাইকেল ট্ৰেক। এইটো চাইকেল ট্ৰেক বৰ ধুনীয়া, যিটো হাউকুচিৰ ওচৰৰ যিটো চাইকেল ট্ৰেক, দক্ষিণ গাঁও আৰু হাউকুচি যিটো কানেক্টেড চাইকেল ট্ৰেক আছে, এইটো বৰ বঢ়িয়া একদম। কিন্তু চাইকেল চলাই কোনে, প্ৰশ্নটো সেইটো। চাইকেল চলাবলৈ মানুহ দেখাই নাপাওঁ, চাইকেল চলোৱা মানুহ নায়েই ইয়াতে। এই এটা ল'ৰা আহি আছে, ভাইটি এটা, সিয়ে চাগে চাইকেল চলাই আহিছে। তো এইজন আহিছে ভাইটি, চাইকেল চলাই আহি আছে। এনেকৈ যদি গছ গছনিবিলাক ৰুই কিমান ভাল লাগে চাওকচোন। এই গছ গছনিবিলাক যেনেকৈ আছে, এডাল গছৰ নাম নাজানো, কিন্তু কিমান ধুনীয়া লাগিছে গছডাল ওপৰৰ তললৈকে, বাপৰে ভাল লাগিছে দেখাত। এনেকৈ গছ গছনি ৰুই থ'লে কিমান ভাল লাগে, ছাঁ পৰি আছে। ৰেড টিপ কিয় মৰা আছে নাজানো, আৰু কোনোবাই যদি গম পাই ক'বচোন। এই ৰেড যে এইটো টেপ মৰা আছে, কিহৰ কাৰণে মৰা আছে মই একচুৱেলি গম পোৱা নাই। নদীখন যে চাফা কৰিব লাগে বুলি কোনো চৰকাৰে একো পদক্ষেপ নলয়, আৰু মানুহবিলাকেও
জাবৰ জোঁথৰ সকলোবিলাক ইয়াতে পেলাই লেতেৰা কৰি থৈছে সন্মুখৰ যিটো ৰাস্তাটো চাগে ডেভেলপ হ'বগৈ এইটো বহুত দিনৰ পৰা তেনেকেই আছে পৰি ডাইৰেক্ট কিন্তু এইটো কানেক্টেড হয় মেইন ৰোডৰ লগত এইটোৰ পৰা ইফালৰ হৈ কিন্তু এতিয়াও তেনেকেই আছে চাই অতি সোনকালে ভাল হ'ব লাগে অলপমান বহি লওঁ ইয়াতে ৰিলেক্স হৈ লওঁ খোজকাঢ়িলোঁ বহুত দূৰ আগলৈ যাম আগলৈ গৈ যিটো মানে মেইন ৰোড আছে লখৰা নহয় আগত যিটো মেইন ৰোড আৰু এইটো হাউকুচি আৰু লখৰা কানেক্টেড এইটো মেইন ৰোড তালৈকে যাম তালৈকে গৈ অলপ তাৰ পৰা আহিমগৈ আৰু আচ্ছা যোৱাকালি মই এটা নিউজ দেখা পালোঁ এই কৰিশ্মা নাথৰ যিটো নিউজ কৰিশ্মা নাথৰ ক্লেৰিফিকেশ্যন একচুৱেলি দিছে ছোৱালীজনীক মই দুখী বুলিও কওঁ বা নিৰ্দোষী বুলিও কওঁ তেওঁ কোৱা মতে যিবিলাক নিউজ চেনেল বা বেলেগ কিবা পৰ্টেল আছে সেইবিলাকে কৈছে যে কথাটো কৰিশ্মা নাথে গামোচা এখন গছকি আগুৱাই দিছে যেতিয়া তেওঁ নাগাৰা নাম পৰিৱেশন কৰি আছিলে আৰু এই কথাক লৈ কিছুমান অসমৰ বিশেষকৈ ৰাইজ ক্ষুব্ধ হৈ উঠিছে তাৰমানে গামোচা এখন যিহেতু অসমৰ স্বাভিমান হয় তো তাৰ কাৰণে তেওঁলোকে ভাবিছে গামোচা এখন এজনী ছোৱালীয়ে কণমানি এজনী ছোৱালীয়ে জাষ্ট কেইদিনমান হৈছে যিজন ছোৱালীয়ে পপুলাৰ হৈছে নাগাৰ নামৰ তেওঁ নাগাৰ নামৰ নাম এটা গায়ো এইটো বস্তু নাজানে যে গামোচা এখন তেনেকৈ পঠিয়াই দিব নালাগে বা ভৰিৰে মোহাৰিব বা গচকিব নালাগে বুলি এই কথাটোলৈ ক্ষুব্ধ বহুতে প্ৰতিক্ৰিয়াও দিছে যে ছোৱালীজনী বয়কট কৰিব লাগে যেনেকৈ চিনেমা বয়কট হয় আজিকালি ছোৱালীজনীক নাগাৰ নামৰ পৰা বহিষ্কাৰ কৰিব লাগে কিবা কৰিব লাগে এইবিলাক কৈ আছে আৰু কিন্তু কথাটো হ'ল ছোৱালীজনীয়ে ক্লেৰিফিকেশ্যন দিছে যে ছোৱালীজনীয়ে তেনেকুৱাও কৰা নাই তেওঁ যদিও কৰিছে সেইটো বস্তু জানি বুজি কৰা নাই ভুলবশতঃ হৈ গৈছে একচুৱেলি মোবাইলটো যিটো আছিল ভৰিৰ ওচৰতে আছিল ভৰিৰ ওচৰত থকাৰ কাৰণে তেওঁ কি কৰিলে মোবাইলটো আগুৱাই দিছিলে মোবাইলটো আগুৱাই দিওঁতে কি হ'ল এই গামোচাখনৰ তলতে আছিলে তলত থকাৰ কাৰণে ভৰিৰে আগুৱা নিচিনা লাগিছে বা আগলৈ গুচি গৈছিলে অলপ চব গামোচা এখন ময়ো জানো আমি সকলোৱে মানুহ যে গামোচা এখন যিহেতু আমাৰ এটা জাতীয় এটা চিহ্ন হয় যিটো কেতিয়াও আমি নহয় বুলি ক'ব নোৱাৰোঁ বা তাক ইগন'ৰ কৰিব নোৱাৰোঁ তো তাৰ কাৰণে আমি সদায় এটা সন্মানৰ দৃষ্টি বা সন্মানৰ চকুৰে চাব লাগে কিন্তু সেইবুলি ছোৱালীজনীয়ে ভুল কৰিছে আৰু ক্ষমা যদি কৰিছে ছোৱালীজনীয়ে অজানিতে যদি ভুল কৰিছে মোৰ মতে তেওঁক ক্ষমা কৰি দিয়াটো উচিত ইন ফিউচাৰ যাতে ছোৱালীজনীয়ে তেনেকুৱা ভুল নকৰে তাৰ কাৰণে তেওঁক এটা চান্স দিব লাগে সকিয়নি হওক বুলি কওক বা চান্স বুলি কওক তেনেকুৱা এটা দিব লাগে যাতে ছোৱালীজনীয়ে নেক্সট টাইম তেনেকুৱা এটা কাম নকৰেগৈ সেইটো আৰু অজানিতে কৰিছে ছোৱালীজনীয়ে ভুলবশতঃ হৈ গ'ল ছোৱালীজনীয়ে যিটো ক্লেৰিফিকেশ্যন দিছে ভুলবশতঃ হোৱা বুলি কৈছে কিন্তু যদি কিবা অজানিতে বা যদি কিবা জানি বুজি কৰে ইন ফিউচাৰ তেতিয়াহ'লে মই ভাবোঁ ছোৱালীজনীক ক্ষমা কৰি দিয়াটো উচিত এইটো ফাৰ্ষ্ট টাইম যিহেতু তেওঁক সৰু ছোৱালী হিচাপে বা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী হিচাপে ক্ষমা কৰি দিয়াটো উচিত বুলি মই ভাবোঁ বাকী আৰু ৰাইজৰ কথা ৰাইজে কি বিচাৰে কি ভাবে এইটো ৰাইজৰ মানে জনসাধাৰণৰ কথা মোৰ যিটো ব্যক্তিগত চিন্তাধাৰা সেইটো হিচাপে মই কৈছোঁ এবাৰৰ কাৰণে ক্ষমা কৰি দিয়াটো উচিত বুলি মই ভাবোঁ ব'লক এতিয়া আগলৈ গৈ থাকোঁ আগৰ পৰা অলপ আহোঁগৈ বেছি দূৰ নাই আৰু যিটো টি পইণ্টৰ পৰা উভতি আহিম চলো লেটছ গো সন্মুখত চাগে মাটি ফিল আপ কৰিছে মাটিটো ফিল আপ কৰা হোৱা নাছিলে তো এইটো ফিল আপ কৰা হৈছে এতিয়া চাগে কিবা কি কৰে বা নাজানো আৰু ইয়াত যদি চালা ডাঙৰ যদি বিল্ডিং উঠাই দিয়ে কমটি বেয়া দেখা হ'ব নেকি খালী জেগা নাইকিয়াই কৰি দিব আৰু বেয়া লাগে যেতিয়া পথাৰ চথাৰ নাইকিয়া হৈ যায় পাহাৰ পৰ্বতবিলাক নোহোৱা হৈ যায় তেতিয়া বেয়া লাগে মানে ধ্বংসৰ মূল কাৰণ মানুহে হয় আমাৰ পৰিৱেশৰ মূল ধ্বংসৰ কাৰণ মানুহে গছ গছনি কটাৰ ফলত পৰিৱেশৰ যিটো অনিষ্ট হৈছে সেইটো বিষয়টো বহুত গুৰুত্বপূৰ্ণভাৱে ল'বলগীয়া কথা ভাগৰ লাগি যায় অলপমান খোজকাঢ়িলেই কাৰণ চুৱেটিং হৈ থাকেতো টি পাৰ্টি কফি ষ্টল হ'ল এইখন ধুনীয়াকৈ ড্ৰয়িং কৰি দিছে ছোৱালীজনী হেডফোন লগাই কফি খাই আছে ভাল লাগিছে দেখাত এনেকুৱা আৰ্টবিলাক জেনেৰেলি ভালেই লাগে
গছৰ ওপৰত মদাৰ বৰ ধুনীয়াকৈ ফুলি আছে। ভাল লাগিছে দেখা পাই গছডাল। বহুত দিনৰ পিছত দেখা পাইছোঁ। মদাৰ ফুল হয়নে নহয়, মদাৰ যেনে লাগিছে। বাকী আগলৈ গ'লে গম পাম। মদাৰ ফুল নহয় নেকি, কিবা বেলেগে ফুল নেকি। কি গছ হয় নাজানো দেই, কিন্তু বৰ ধুনীয়াকৈ ফুলি আছে ওপৰত ফুলবিলাক। চলো টি ডায়েৰীৰ ওচৰত যাওঁচোন। বৰ ধুনীয়া এইটো, মানে এইখিনি জেগাৰ কাৰণে ভাল আৰু। এইটো ওপৰত ধুনীয়াকৈ হেৰি কৰি দিছে বঢ়িয়াকৈ। এইটো অপেন স্পেচ। এইফালে লিখা আছে CR7। একচুৱেলি এতিয়া বাহিৰত ফেচিলিটি দিয়া নাই বহিব পৰা। ওপৰত লেম্প চেম আছে, লাইটছ আছে, লাইটৰ লগত লেম্প আছে। এইপিনে টাব চাপ ধুনীয়াকৈ থৈ দিছে, বঢ়িয়া একদম। এইখিনি জেগাৰ কাৰণে ভাল আৰু, ওচৰতে আহি এনেকৈ বহিবৰ কাৰণে ধুনীয়া ঠাই আৰু। সন্মুখত আছে NEF কলেজ। NEF ল' কলেজ নহয় দেই, এইখন NEF কলেজে হয়। ডাঙৰ কলেজ, ফেচিলিটি আছে চাগে ইয়াতে। হোষ্টেল বা থকা মেলাৰ ফেচিলিটি গোটেইখিনি আছে। ডাঙৰ কলেজ এখনত ইয়াতে বহুত এক্সামো হৈ থাকে ছানডে বা তেনেকুৱা চৰকাৰী এক্সামবিলাক যিবিলাক হৈ থাকে ইয়াতে প্ৰায় হোৱাটো মই দেখাওঁ। চ' কি ধুনীয়া কলেজখন। সেইপিনে এণ্ট্ৰেঞ্চ হয় সন্মুখত। বৰ ধুনীয়া কলেজ, কেতিয়াবা আহিব লাগিব ইয়াতে চাবলৈ বঢ়িয়াকৈ। ইয়াত লিখা আছে NEF মহাবিদ্যালয়, যাব পাৰি। এইটো এণ্ট্ৰেঞ্চ। ভিতৰত বৰ্তমান নাযাওঁ বাৰু, কিন্তু বৰ ধুনীয়া কলেজ হয়, চাফ চিকুণ একদম। চাফ চিকুণ পৰিচ্ছন্নতা একদম ধুনীয়াকৈ ৰাখিছে আৰু ধুনীয়াকৈ ইয়াতে ফুল চুলো হৈ আছে। অ'কে, দ্য কেফে ৰং টাৰ্ণ। দ্য কেফে ৰং টাৰ্ণ এ প্লেচ টু চিলেক্স উইথ গুড ফুড। অ'কে, ভিতৰত পাতিছে নেকি এইখন, চাওঁ পিছত। মই দেখাই নাই দেখোন এইবিলাক। অ'কে, বঢ়িয়া, বাঁহেৰে ধুনীয়াকৈ একদম বনাইছে। অ'কে, গ্ৰেট, বঢ়িয়া লাগিছে, বিউটিফুল। অ'কে, মই এখন আজিলৈকে দেখা নাছিলোঁ। দ্য কেফে ৰং টাৰ্ণ, বঢ়িয়া বনাইছে দেখোন, বাঁহেৰে ধুনীয়াকৈ একদম। আৰু এইপিনে আছে হোমষ্টে বইজ PG। ৰাইট, দেটছ এ বিউটিফুল প্লেচ। আহিব লাগিব ইয়াতে কোনোবা দিনাখন, খাবলৈকে আহিম ফুৰিবলৈ। আজি এতিয়াতো গেট খোলা নাই। আছে কিছুমান জেগা, কিছুমান কেফে বনাই থৈছে, কিন্তু চকুত নপৰে কাৰণ ৰাস্তা এইটো ভিতৰলৈ সোমাই ইয়াতে। চকুত নপৰাৰ কাৰণে কেতিয়াও চকুত পৰাই নাই। আজি আহিছোঁ খোজকাঢ়ি, তো কলেজৰ ওচৰত এইখননো কি লিখা আছে, এই চাইনবৰ্ডখন দেখা পালোঁ মই, দ্য কেফে ৰং টাৰ্ণ। তো তেতিয়া মই ভাবিলোঁ অলপ আগলৈ গৈ চাওঁচোন, বৰ ধুনীয়া, আহিব লাগিব, চাব লাগিব আহি কেনেকুৱানো দিয়ে খোৱা চোৱা সেইবিলাক, নহয় জানো। চ' আগলৈ যাওঁ নে নাযাওঁ ভাবিছোঁ। মেইন ৰোড হ'ল এইটো, আৰু এইটো হ'ল যিটো হাতীগাঁৱলৈ যাব পাৰে, হাউগুচিলৈ যাব পাৰি। আৰু এইটো চাইডে চিধা আপুনি যদি যায় লালগোনে যাব পাৰে, আৰু এইটো চাইডে লখৰা। তো এতিয়া লাহে লাহে গৈ থাকোঁ, আহি পালোঁ, যথেষ্ট সুযোগ কাঢ়িলোঁ। তো লাহে লাহে গৈ থকাটো উচিত হ'ব, আৰু এঠাইলৈ যাবলগীয়া আছে। ইয়াতে লিখা আছে ৱেলকাম NEF গ্ৰুপ অফ কলেজ, NEF কলেজ, NEF কলেজ ফাৰ্মাচী, NEF কলেজ অফ হেল্থ চায়েন্স, NEF ইনষ্টিটিউট অফ নাৰ্ছিং, NEF কলেজ। তো এইটো ৰাস্তা একচুৱেলি NEF কলেজতেই পোৱা যায়। শাক পাচলিৰ দোকান পোহাৰ বহিছে এতিয়া, এইখিনিত প্ৰায়ে বহে। বিভিন্ন ধৰণৰ শাক পাচলি পোৱা যায় ইয়াতে, ফল মূলৰ পৰা আদি কৰি সকলো বস্তু পায়। ৰিজনেবল দাম বুলিয়ে ক'ব পাৰি, আৰু কমতো নহয় বেছিও নহয়, তেনেকুৱা। আৰু ধুনীয়া ধুনীয়া নেমু টেঙা ওলাইছে দেখোন। অ' নেমু কেনেকৈ দিছা? নেমু কেনেকৈ দিছা? 4টা 20। জিপে আছে, জিপে দিয়া, 5টা কৰি দিয়া, নহ'ব? পাঁচটা হ'বনে? আম, কল, বঢ়িয়া হ'ব। আৰু ইপিনে ফুলৰ পুলি লৈ যাব পাৰে মানুহে, ধুনীয়া ধুনীয়া ফুলৰ পুলি ওলাইছে। কিন্তু
বৰ্তমান মই লৈ যাব লাগিব, কিন্তু পিছত লৈ যাব লাগিব এদিন। এতিয়া নিবলৈ দিগদাৰ হ'ব, মোৰ অন্য একো নাই। ফল মূল, কলডিল, তাৰপিছত তেলেপি, অমিতা, পানীলাও, জাতিলাও, কঁঠালৰ পৰা আদি কৰি নেমু এইটো ঔটেঙা, বেঙেনা চব ওলাইছে ইয়াতে। চাজিনা হওক, এইবিলাক চব ট্ৰাইবেল কিছুমান মানুহ আছে নহয়, তেওঁলোকে লৈ আহে, তেওঁলোকে ইয়াতে চেল কৰে। ঠিকে আছে, তেওঁলোকৰো এটা ব্যৱসায় কাৰণে ব্যৱসায় এটা দিব লাগে, লাভালাভ দিব লাগে। তেওঁলোকে যথেষ্ট কষ্ট যিহেতু কৰে এইবিলাকৰ কাৰণে। চলো গৈ থাকো এতিয়া। একচুৱেলি চহৰৰ মাজত ডাঙৰ ডাঙৰ খেলপথাৰ দেখিবলৈ পোৱা নাযায়, যিহেতু মানে ৰিজাৰ্ভ খেলপথাৰ, যিবিলাক ল'ৰা ছোৱালীয়ে খেলি ভাল পায়। এখন বৰ ডাঙৰ এখন ফিল্ড হয় খেলিবৰ কাৰণে বা ফাংচন পাতিবলৈ। একেবাৰে নিলগতে এইটো সন্মুখত যিটো ৰাস্তা আছে মেইন ৰোড, আৰু কাষতে এইটো ফিল্ড। ভাল লাগিছে দেখা পায়। এনেকুৱা খালী ফিল্ড যে আছে, যে খালী জেগাও যে আছে, এনেকুৱা খালী জেগা পালে এটা বেলেগে ভাল লাগে। আমি সৰু থাকোঁতে জেনেৰেলি বহুত খালী জেগা আছিলে। পথাৰ বুলি ক'লে য'তে ত'তে পথাৰ পাওঁৱেই, খেলাৰ ফিল্ডৰ অভাৱ নাছিলে। এতিয়া খেলিবলৈতো আজিকালি ল'ৰা ছোৱালী নেখেলেই, জেনেৰেলি মোবাইলতে ব্যস্ত হৈ থাকে। তো খেলাৰ কাৰণে আজিকালি এনেকুৱা ধৰণৰ ফিল্ড পোৱা নাযায়। ওচৰে পাঁজৰেতো নাই, মোৰ ঘৰৰ ওচৰে পাঁজৰে নাই। আৰু আজিকালি ষ্টেডিয়াম বা তেনেকুৱাতে যায় মানুহবিলাক, কৰি পইচা দি খেলিবলৈ যায়, প্ৰেক্টিচ কৰিবলৈ যায়। আগতে যেতিয়া এটা সময় আছিলে, ল'ৰা ছোৱালীবিলাকে কাষৰ যিবিলাক ফিল্ড থাকে, খেলপথাৰ আছিলে এনেকুৱা ধৰণৰ, স্কুলৰ প্লেগ্ৰাউণ্ড হওক, স্কুলৰ কাষৰ খেলপথাৰ হওক, বা ঘৰৰ ওচৰতো অ'পেন স্পেচ ইমানেই আছিলে যে য'তে ত'তে যাব পাৰি, য'তে ত'তে বাগৰি খেলিব পাৰি, মানে ঘূৰি ফুৰিব পাৰি, তেনেকুৱা আছিলে। কিন্তু আজিকালি আৰু নাই, গমেই পায় আৰু কিয় নাই। চবফালে যেনেকৈ নগৰলৈ পৰিৱৰ্তন হৈ আছে, বৃহৎ আভ্যন্তৰীণ মানে স্মাৰ্ট চিটি বুলি কয় নহয়, স্মাৰ্ট চিটিলৈ পৰিৱৰ্তন হৈ আছে। এনেকুৱা গছ গছনি কিমান ধুনীয়া লাগিছে চাওকচোন, গছ গছনিৰ মাজত এখন ফিল্ডখন কিমান ভাল লাগিছে। আৰু ইপিনে গাড়ী শিকি আছে চাগে তেওঁলোকে, কিমান ভাল লাগিছে। সেইপিনে আছে গছ গছনি, বননি, ভাল লাগে দেখিলে। বোকা পানীৰ মাজত গছ গছনি দেখা পালেও কিবা এটা বেলেগ এটা ভাল লাগে। কিন্তু এইটো এটা মানুহে নেচাৰেল যিটো পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজতো মানুহে থাকিবলৈ ইচ্ছা কৰে। এইয়া কংক্ৰিটৰ মহানগৰী বা তেনেকুৱা জেগাত মানুহে বৰ এটা বিশেষভাৱে বেছিকৈ থাকি ভাল নাপায়। অলপমান এনেকুৱা অ'পেন স্পেচ বা এনেকুৱা গছ গছনিৰ মাজত থাকিও বেলেগ এটা সৌন্দৰ্য এটাৰ মাজত থাকি মানুহে বেছি ভাল পায়। তো আজিলৈ এইখিনিতে সমাপ্তি মৰ্ণিং ৱাক এপিছ'ড। আৰু বাকী কালি পৰহি যেতিয়াই লগ পাম আৰু আগন্তুক দিনত। চ' বাই বাই, টেক কেয়াৰ।